আজি আমার পরম সৌভাগ্য কারণ ত্রিজগতের প্রতি নারায়ণ প্রকৃতার হে বিশ্ব ব্রহ্মাণ্ডর গড়াকি হে প্রভু কমলের সং দীনহীন নারদয় অত সহস্র প্রণাম করিব গ্রহণ প্রভু মঙ্গল ভগবান বিষ্ণু মঙ্গল গরুড়ধ্বজা মঙ্গল কুণ্ডলীকাক্ষা মঙ্গল তনুহরি बड़े गभीर चिंता मग्न আমি জানো তার কিবা সম্ভে পাম প্রভু প্রভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন কৰিছিল এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দিব মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব দেৱকী কোনো কতো বাকী নাথাকিব মাত্ৰ দৈত্য আৰু অসুৰবোৰ ভয়ংকৰ হৈ উঠিব হে প্ৰভু এইবোৰো সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময়ৰ হ'ব প্ৰয়োজন দুষ্টতম আৰু সন্তপ্ত পালন কৰিবই লাগিব প্ৰভু আপুনি কথাবোৰ পাতলকৈ ভাবিছে আপুনি ভাবি চাওকচোন ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ়িয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব নহয় দেৱকী মহাকালে কৈ গ'ল মহাকালে কি কৰিব মহাকালে কৈ গ'ল জম্বু দ্বীপৰ ৰজা সত্যবত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব হয় প্ৰভু জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰাজা তেওঁ দ্বাৰাই পুনৰে সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ দেৱকী প্ৰভু মই কওঁ মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ কয় কেনেদৰে জীৱ জন্তু ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় তাৰ ৰখাৰ ব্যৱস্থা কৰিলে